মোৰ চেনেল টেকনিক্যাল আসাম ইনফোলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ সদ্যহতে আপোনালোকে যিকোনো এটা আপোনালোকৰ ব্ৰাউজাৰ ওপেন কৰি ল'ব বৰ্তমান ৰিজাল্ট চাবলৈ হাই সেকেন্ডাৰী কাৰণে মই বৰ্তমান গুগল ক্ৰমটো ইউজ কৰিছোঁ বৰ্তমান গুগল ক্ৰম ওপেন কৰি লৈছোঁ আৰু বৰ্তমান মই মোৰ এটা লিংক দিয়া আছে বৰ্তমান সেই লিংকটো মই ওপেন কৰি মই বৰ্তমান indianresult.com ত গৈ আছোঁ আৰু লগতে আসাম সিলেক্ট কৰি দিব ঠিক আছে আসাম সিলেক্ট কৰাৰ লগে লগে আপুনি বহুত সোনকালে আৰু কম সময়ৰ ভিতৰত আপোনালোকে ৰিজাল্ট আপোনালোকৰ কেনে ধৰণৰ হৈছে চাব পাৰিব বৰ্তমান আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত ক্লিক কৰি দিব আৰু লগে লগে আপোনালোকৰ এখন সিট ওলাই যাব আৰু বৰ্তমান এই সিটত ৰোল নাম্বাৰ নাম আৰু কিহৰ হয় আৰ্ট সায়েন্স কমাৰ্চ বৰ্তমান সিলেক্ট কৰি মোবাইল নাম্বাৰ আৰু ইমেইল নাম্বাৰ আৰু বৰ্তমান এই এন্টাৰ কোডটো এপ্লাই কৰি বৰ্তমান গো কৰি দিব লগতে আপোনালোকৰ ৰিজাল্টটো বৰ্তমান ৰেজিষ্টাৰ কৰি থব পৰা যাব আৰু লগতে বৰ্তমান 31 মে 2018 ত ৰিজাল্টটো ডিক্লেৰেশ্যন দিয়া হ'ব 10টা বজাত লিখা আছে কিন্তু 10টাৰ আগতে দিব 9:30 বজাতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব ঠিক আছে ৰিজাল্ট চাবলৈ আৰু এটা ভাল সুবিধা দি আছে বৰ্তমান আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ বৰ্তমান হায়াৰ সেকেন্ডাৰী ৰিজাল্ট চাবলৈ বৰ্তমান 31 তাৰিখে 10টা বজাত আপোনালোকে তাৰ আগতে বৰ্তমান ৰিজাল্ট কেনেধৰণে চাব মেছেজৰ সহায়তো চাব পাৰিব বৰ্তমান এছএমএছত লিখিব লাগিব আসাম 12 স্পেচ ৰোল নাম্বাৰ দিব লাগিব সেন্ড কৰিব লাগিব 56263 নম্বৰত বৰ্তমান আপোনালোকে ৰিজাল্ট চাব পাৰিব আপোনালোকৰ ৱেবছাইটৰ সহায়তো চাব পৰা যাব ঠিক আছে বৰ্তমান আপোনালোকৰ সুবিধাৰ কাৰণে বৰ্তমান মই এছএমএছ পদ্ধতিটো মোৰ ডেছক্ৰিপশ্যনত দি দিয়া হ'ব ঠিক আছে আৰু মই সকলোবোৰ ৱেবছাইট দি দিয়া হ'ব আপোনালোকে যিকোনো এটা সহায়েদি চাব পাৰিব ঠিক আছে থেংক ইউ Please subscribe this channel and like and share my videos.